Hello everyone, welcome back to my channel. আজি মই আৰু মোৰ লগৰ এজনী, তাইৰ নাম প্ৰিয়ংকা, আমি দুয়োটাই মিলি মটোব্লগ কৰিম বুলি ভাবিছোঁ আৰু আমাৰ ঘৰৰ ওচৰতে থকা ৰিভয় ডিষ্ট্ৰিক্ট মেঘালয় পৰে জেগাডোখৰ, তালৈ যাম বুলি ভাবিছোঁ আৰু ঠাইখিনি এক্সপ্ল'ৰ কৰিম বুলি ভাবিছোঁ। আমি ৰাতিপুৱাই ওলালোঁ, 6:30 মান বাজিছে। জেগাডোখৰ যে ইমান ধুনীয়া, ইমান পৰিষ্কাৰ, মানে লেতেৰা ক'তো দেখাই নাপাব আপোনালোকে, ইমান চফা। জেগাডোখৰ কিন্তু বহুত ঠাণ্ডা, চুৱেটাৰ বা জেকেট নিপিন্ধাকৈ আহিব নোৱাৰি, বহুত ঠাণ্ডা লাগে। আমি ওলাইছিলোঁ 6:30 মান বজাত ৰাতিপুৱা আৰু আমাৰ ইমান ঠাণ্ডা লাগিছে, জেকেট আৰু চুৱেটাৰ পিন্ধিও তত পোৱা নাই। একদম ঠাণ্ডাৰ দিনত যেনেকুৱা ফিল হয় সেনেকুৱা ঠাণ্ডা লাগিছে, মানে একদম। এই ৰাস্তাটোৰে USTM ইউনিভাৰ্চিটি ওলাব পাৰি। আমিও USTM ইউনিভাৰ্চিটি বিচাৰি গৈ আছিলোঁ আৰু ধুনীয়া ধুনীয়া জেগাবোৰ, চিনাৰীবোৰ চাই এক্সপ্ল'ৰ কৰি গৈ আছিলোঁ। মনটো ইমান যে ভাল লাগিছে, চাৰিওফালে কেৱল সেউজীয়া আৰু সেউজীয়া, গ্ৰীণ এণ্ড গ্ৰীণ। ইমান ধুনীয়া ফ্ৰেছ বতাহ, অক্সিজেন, বাপৰে ইমান ভাল লাগি যায় মনটো। এনেকুৱা লাগি যায় যে ঘৰৰ ওচৰত নাই, ক'ৰবাত দূৰতহে ফুৰিব আহিছোঁ, দূৰতহে গৈছোঁ, ক'ৰবাত অচিনাকি জেগাতহে গৈছোঁ, এনেকুৱা লাগিছে। নিজৰ জেগাতে যে ইমান ধুনীয়া জেগা আছে, মানে বিশ্বাসেই হোৱা নাই, ইমান ধুনীয়া জেগা। দুজন ভাইটি দেখিলোঁ আৰু সিহঁতে আমাক দেখি পেলাই টাটা দিলে আৰু হাঁহি দিলে। ফাইনেলি আমি মানুহ দেখিছোঁ জেগাডোখৰত মানুহে নাই, ইমান নিজান, মানে ভয়ে লাগে যাবলৈ। ৰাস্তাবোৰ যে ইমান ভাল, সৰু গাঁত এটাও নাই, ইমান ফিনফিনীয়া ৰাস্তা। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু জেগাটো চাই পেলাই? ভাল লাগিছেনে? যদি ভাল লাগিছে আপোনালোকে কমেণ্ট দিবচোন, মোৰ ভাল লাগিব। তামোল গছৰ বাগান আৰু ৰবৰ গছৰ বাগান আৰু কলগছৰ বাগান আমি প্ৰায় দেখিয়ে গৈছোঁ জেগাডোখৰত। আৰু তামোল গছখিনি যে ইমান সৌন্দৰ্য বঢ়াইছে জেগাখিনি, দেখিলেই মনোমোহা। ৰাস্তাবোৰ যে ইমান অকোৱা, যেন শ্বিলঙতহে গৈ আছোঁ তেনেকুৱা ফিল হয়। আজি খাই আহিলো ন? কি হ'ব
আমি এডাল ধুনীয়া ফুলৰ গছ দেখিলোঁ। ইমান ফুল লাগিছে, ইমান যে দেখিবলৈ ধুনীয়া লাগিছে গছজোপা, বহুত ভাল লাগিছে। একদম এজাৰ ফুলৰ গছৰ নিচিনা লাগিছে, কিন্তু এজাৰ ফুল নহয় বাৰু দেই। সেইডাল কি গছ হয় আমিও ধৰিব পৰা নাই, কিন্তু ধুনীয়া লাগিছে, বহুত ধুনীয়া লাগিছে গছজোপা। আমি এটা ধুনীয়া ভিউ পইণ্ট দেখিলোঁ আৰু তাতে অলপ টাইম ৰৈ দিলোঁ, ফটো ভিডিঅ' বনালোঁ অকণমান। ধুনীয়া, আপোনালোকক মই ফটো শ্বৰ্ট দেখাম বাৰু লাষ্টত, চাব আপোনালোকে ভিউ পইণ্টটো। এটা থিয় ওখ পাহাৰ ৰাস্তা, মানে মই নামিবই পৰা নাই, ইমান ভয় লাগিছে, ইমান থিয় ওখ মানে ৰাস্তাটো। একদম লাহে 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 গৈ আছোঁ আৰু প্ৰিয়ংকাই মোক কৈ গৈ আছে ইউ কেন ডু ইট বুলি, আৰু মই তাইৰ সাহস লৈ পেলাই গৈ আছিলোঁ। ইমান থিয় ওখ আছিলে, মানে মোৰ ইমান ভয় লাগিছিলে। বাপৰে, ফাইনেলি মই এই ওখ পাহাৰটো মই পাৰ কৰিলোঁ। ফাইনেলি আমি পাই গ'লোঁ USTM ইউনিভাৰ্চিটি। ইমান ধুনীয়া গেটখনে ইমান ধুনীয়া, যদি ভিতৰত কিমান ধুনীয়া হ'ব। তাতে বহুত ছিকিউৰিটি গাৰ্ড আছে, আমাক ফটো উঠিব নিদিলে, আমি জাষ্ট ভিডিঅ' বনাই গ'লোঁ। চাওকচোন ইমান ধুনীয়া, ইমান ডাঙৰ ইউনিভাৰ্চিটি এখন, ভাল লাগিছে দেখা পাই। থেংক ইউ এভৰিৱান, মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি মোৰ ভিডিঅ'টি ভাল লাগিছে তেতিয়া লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব প্লিজ। থেংক ইউ। আমি লগ পাই আছোঁ আমাৰ নেক্সট ভিডিঅ'ত। বাই বাই, টুডলছ এভৰিৱান।